আনন্দিত নিখিল বড়ো ছাত্ৰ সন্থাই আজি ঢেকীয়াজুলি শ্ৰীমতী ভৱনত আমাৰ গান্ধী জয়ন্তী পালন কৰা হৈছে আৰু এই অনুষ্ঠানক মোক মাতিছে অংশগ্ৰহণ কৰিবৰ কাৰণে মই সুবিধা পাইছোঁ। প্ৰথমে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ তাৰিখত ছাত্ৰ সন্থা হিচাপে মহাত্মা গান্ধীৰ নীতি আদৰ্শ সমাজৰ ভিতৰত এটা ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে তেনেকুৱা এটা কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। এটা কথাটো স্পষ্ট, সমাজখন যদি ভাল যদি কৰিব লাগিলে বিভিন্ন দিগত সৰ্বাংগীন উন্নতি যদি কৰিব লাগিলে আমাৰ মাজত শান্তি আহিব লাগিব আৰু শান্তি কাৰ তাত আছে। মহাত্মা গান্ধীয়ে আমাক দেখুৱাই দিছে যে শান্তিৰ বিনা আমাৰ আমি চিন্তা কৰিব নোৱাৰোঁ। অহিংসা নীতিৰে তেখেতে ভাৰত স্বাধীনতা তেখেতে জয় কৰিলে। তো ইমান ডাঙৰ শক্তি ব্ৰিটিছৰ যুদ্ধ কৰিলে তেখেতে অহিংসা নীতিৰে। তো কোনো ইয়াত গোলা বাৰুদ ইয়াত ঠিকি তেওঁলোকে গোলা বাৰুদি দমন কৰিব পৰা নাছিল। গতিকে এনেকুৱা এটা শক্তি মহাত্মা গান্ধীয়ে আমাক দি গ'ল আমাৰ সমাজখনত। আজি অকল ভাৰত নহয়, বিশ্বজুৰি ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেঞ্চ, সেই আজিৰ দিনটো সকলো বিশ্বই আজি পালন কৰিবলৈ আৰম্ভ কৰিছে। তো গতিকে এটা ডাঙৰ মহান ব্যক্তিৰ আজি জন্ম জয়ন্তী, ইয়াৰ আমি সকলোৱে ইয়াত উখল মাখলেৰে আমি পালন কৰিব লাগিব, আমি উদযাপন কৰিব লাগিব আৰু সেইটোৱে কৰি আছে নিখিল বড়ো ছাত্ৰ সন্থাই। আৰু এটা ডাঙৰ এটা মেছেজ যাব ৰাইজৰ মাজত যে আমি শান্তিৰে এই অঞ্চলখন আমি আগুৱাই লৈ যাব লাগিব। আজি বিশ্বজুৰি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন দিগত বিভিন্ন দেশে কাম কৰি আছে, ভাৰতবৰ্ষত তেনেকৈ কাম কৰি আছে। আমাৰ অসমতো এটা সময়ত মহাত্মা গান্ধী আহিছিলে স্বাধীনতাৰ কাৰণে বহুত এটা ডাঙৰ সংগ্ৰাম অসমবাসী অংশগ্ৰহণ কৰিছিলে। তো এনেকুৱা এটা পৰিৱেশত মই ভাবোঁ যে আজিৰ তাৰিখতো নহয়, অনাগত দিনত এই মূলক যেতিয়ালৈকে থাকিব মহাত্মা গান্ধীৰ বাণীটো সদায় জীয়াই থাকিব। এইটো স্পষ্ট এটা মেছেজ। মহাত্মা গান্ধীয়ে যেতিয়া আন্দোলন কৰিছিলে নন ভাইলেঞ্চ, তেতিয়াও আমাৰ ভাৰতত কিছুমানে হয়তো নন ভাইলেঞ্চ পন্থা আৰম্ভ কৰিছিল, কিন্তু আল্টিমেটলি কি হ'ল, মহাত্মা গান্ধীৰ অহিংসা নীতিয়ে জিকি গ'ল। তো গতিকে এইটো স্পষ্ট যে কোনো কাৰণৰ সমাজত ভায়লেঞ্চৰ দ্বাৰাই সমস্যা সমাধান নহয়। হয়তো আমাৰ সমাজখন তছ নছ কৰি দিয়ে। গতিকে আমি শান্তিৰে সত্যৰে আমি কাম কৰিব লাগিব আৰু নন ভায়লেঞ্চ পদ্ধতিৰে আমি কামটো কৰিব লাগিব। এটা স্পষ্টকৈ নীতি এতিয়া সেইটো এটা এক্সাম্পল হৈ গ'ল অলৰেডি। হিংসাতো এক্সাম্পল নাই। হিংসাৰ দ্বাৰাই যে আমি কিবা এটা পাইছোঁ, হিংসাৰ দ্বাৰাই যে আমি কিবা এটা সমাজখন গঢ়ি তুলিব পাৰিছোঁ, সেইটো এক্সাম্পল নাই। এক্সাম্পল আছে অহিংসা, শান্তি। তো গতিকে আজিৰ তাৰিখত স্পষ্ট যে মহাত্মা গান্ধীৰ নীতি আদৰ্শ আমি সদায় জীয়াই ৰাখিব লাগিব আৰু সমাজখন তেনেকৈ আমি আগুৱাই যাব লাগিব। সেইটোৱেতো আমাৰ কাৰণে আটাইতকৈ ভাল বুলি আমি ক'ব লাগিব অনুভৱ। এটা সময়ত অধিকাৰৰ কাৰণে মানুহে ভাবিছিল যে হিংসা হাতত লৈ পেলাই হাতৰ অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিলেহে আমি কিবা এটা পাম বুলি এটা ধাৰণা আছিল সেই সময়ত। কিন্তু লাষ্টত কি হ'ল, লাষ্টততো আল্টিমেটলি চৰকাৰৰ লগত শান্তি আলোচনা কৰাৰ পিছত এটা সমাধান সূত্ৰ ওলাই দিছে। গতিকে হিংসাৰ দ্বাৰাই কোনো বস্তু সমাধান হোৱা নাই আজিলৈকে। এনেকুৱা এটা পৰিৱেশ আছিল সঁচা কথা, কিন্তু আল্টিমেটলি আমি সকলোৱে বুজিবলৈ পাইছোঁ যে হিংসাৰ দ্বাৰাই নহয়, শান্তিৰে আলোচনাৰ মাজেৰে আমাৰ সমস্যাবিলাক সমাধান হ'ব। ঠিক তেনেকৈ আজিৰ তাৰিখত এটা সময়ত আমাৰ অঞ্চলটো হয় অস্ত্ৰৰ দ্বাৰাই আন্দোলন কৰা হৈছিল, এটা অঞ্চল অশান্তি আছিল, কিন্তু আল্টিমেটলি আজি শান্তি আনিবলৈ আমি সক্ষম হ'লোঁ গণতান্ত্ৰিক পদ্ধতিৰে। সেইটোৱে এটা এক্সাম্পল হয়। তো গতিকে খুব ভাল লাগিছে। আজি আমি ক'ব লাগিব যে স্পেচিয়েলি আমাৰ বড়োলেণ্ড অঞ্চলত এটা অশান্ত অঞ্চল আছিল, আমাৰ নৰ্থ ইষ্ট অশান্ত অঞ্চল আছিল, সকলোৱে জানে। ইয়াত আলফা আছিল, মণিপুৰত আমাৰ ইনচাৰ্জেণ্ট বহুত আছিলে, নাগালেণ্ডৰ ইনচাৰ্জেণ্ট আছিলে। কিন্তু আজিৰ তাৰিখত যিটো ৰেকৰ্ড 2014 পৰা আজিৰ তাৰিখলৈকে 78% যিটো ভায়লেঞ্চৰ যিটো ঘটনাবিলাক সেইটো কমিছে। আফচা আছিল, আমাৰ নৰ্থ ইষ্টৰ আফচা এটা আইন আছিলে, সেইটো অলৰেডি বহুত ঠাইত এইটো উঠাই দিয়া হ'ল, মেক্সিমাম এৰিয়া উঠাই দিয়া হ'ল আৰু সম্পূৰ্ণভাৱে উঠাই দিয়াৰ এটা ব্যৱস্থা অলৰেডি কৰিছে। গতিকে সেইটো দেখা পাওঁ যে বিগত দিনবোৰত যিটো অশান্তি আছিল, যিটো মানুহে চিন্তা কৰি পেলাই ভাবিছিল যে আমি হাতৰ অস্ত্ৰ তুলি পেলাই আমাৰ অধিকাৰটো আমি হাচিল কৰিম, কিন্তু সেইটো হয়তো নহ'ল। আজিৰ তাৰিখত আলোচনাৰ জৰিয়তে আলফা আলোচনাত আহি গ'ল, গিলটি আলোচনাত আহি গ'ল আৰু ৰাভা আমাৰ কাৰ্বি আংলঙৰ আলোচনা হৈ গ'ল। যিমান উগ্ৰপন্থী সংগঠন আছিল তেওঁলোকে চব আলোচনাত বহিলে, শান্তি চুক্তি কৰিলে, এতিয়া শান্তি প্ৰতিষ্ঠা হৈ গ'ল। তো সেইটোৱেই ফৰ্মুলা, বেলেগ একো নাই। গতিকে মই ভাবোঁ আগন্তুক দিনবোৰত আমাৰ অসম ভাৰত শান্তিৰে
এটা মানে বিশ্বত সবাতোতকৈ শক্তিশালী দেশ আৰু অৰ্থনৈতিকভাৱে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে এতিয়া মানে 5th পজিশ্যনত আছে আমাৰ ইকনমি লাৰ্জেষ্ট ইকনমি হিচাপে এই কোৱা হৈছে যে এতিয়া আমাৰ 2047লৈকে 2047লৈকে 100 বছৰ হ'ব আমাৰ ভাৰতৰ স্বাধীনতা তো গতিকে সেই সময়ছোৱালৈকে আমাৰ দেশখন আমি বিকশিত ভাৰত আমি গঢ়ি তুলিব লাগিব সেইটো সেই বাণীটো লৈ পেলাই এটা কাম কৰি আছে তো গতিকে আমিও এই অঞ্চলৰ পৰা সকলোৱে লগ লাগি পেলাই যিটো চিন্তা চলি আছে আমাৰ যুৱকসকলৰ আৰু বিভিন্ন দিগত উন্নয়ন কৰিবৰ কাৰণে যিটো চিন্তা চলি আছে সেই চিন্তাৰ লগত আমি বিলীন হৈ সকলোৱে কাম কৰিলেহে বিকশিত দেশ হিচাপে আমি পাবলৈ সক্ষম হ'ম